নমস্কাৰ, মই আয়ুষ। আজি হৈছে 14 জুন শনিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছতেই গালৰিছে কৰ্তৃপক্ষৰ। এয়াৰ ইণ্ডিয়াৰ সকলো বয়িং ড্ৰিমলাইনাৰ বিমান হ'ব পৰীক্ষা। বিমানৰ নিৰাপত্তা সম্পৰ্কীয় সকলো দিশ পৰীক্ষা কৰিব ডিজিচিএ। আগন্তুক 15 দিনৰ ভিতৰত সকলো বয়িং ড্ৰিমলাইনাৰ হ'ব পৰীক্ষা। পৰৱৰ্তী খবৰটো হৈছে ইংলেণ্ডত টিম ইণ্ডিয়াক এৰি হঠাৎ স্বদেশলৈ গৌতম গম্ভীৰ। প্ৰথমখন টেষ্টত মুখ্য প্ৰশিক্ষক অবিহনে খেলপথাৰত নামিব টিম ইণ্ডিয়া। মাতৃৰ অসুস্থতাৰ বাবে দেশলৈ ঘূৰি আহিল টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকজন। সম্প্ৰতি গৌতম গম্ভীৰৰ মাতৃ দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। পৰৱৰ্তী খবৰটো হৈছে গুগলৰ 5টা পৰ্যায়ত অনুষ্ঠিত সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ প্ৰত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত 5টা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত ছফ্টৱেৰ ইঞ্জিনিয়াৰ পদত নিযুক্তি পাবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 5 বছৰত 1000 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিছে। শদিয়াৰ কেইবাটাও স্থানত নদী খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই বছৰ নৱেম্বৰ মাহৰ পৰা 350 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। পৰৱৰ্তী খবৰটো হৈছে 6টা বাজিল ধুবুৰীত আৰম্ভ হ'ল একশ্যন। ৰাজপথত আৰক্ষী, CRPF, RAFৰ টহল। কোনো কাৰণতে ধুবুৰীক হাতৰ বাহিৰলৈ ওলাই যাবলৈ দিয়া নহ'ব, কঠোৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীৰ আৰক্ষী অধীক্ষক APS নবীন সিঙক বদলি। জিলাখনৰ শেহতীয়া পৰিস্থিতিক লৈ গৃহ বিভাগৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীৰ গোমাংস বিতৰ্কৰ মাজতে আৰক্ষী প্ৰশাসনত সালসলনি। ধুবুৰীৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে অধীক্ষক লীনা দলেক। জিলাখনৰ SSP নবীন সিঙক বদলিৰ সিদ্ধান্ত গৃহ বিভাগৰ। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বাগুৰুম্বা প্ৰদৰ্শনৰ যুঁজা ৰাজ্য চৰকাৰৰ। একেলগে বাগুৰুম্বা নৃত্য কৰিব 10,000 গৰাকী শিল্পীয়ে। গুৱাহাটীত অনুষ্ঠিত হ'ব মেগা বাগুৰুম্বা নৃত্য প্ৰদৰ্শন। মুখ্যমন্ত্ৰীয়ে অধ্যক্ষতা কৰা এক বৈঠকত এই সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে আজি দুপৰীয়া 2 বজালৈকে বন্ধ থাকিব ইৰাণৰ আকাশমাৰ্গ। অসামৰিক বিমান পৰিবহণ বিভাগে দিছে এই তথ্য। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণত নিহত এগৰাকী ইজৰাইলী মহিলা। আহত হৈছে আন 70 গৰাকী ইজৰাইলী লোক। ইজৰাইলৰ 2খন F-35 যুদ্ধ বিমান গুলীয়াই ধ্বংসৰ দাবী ইৰাণৰ সেনাৰ। ইপিনে বিস্ফোৰণত কঁপিছে ইৰাণৰ ৰাজধানী তেহৰানো। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইল ইৰাণৰ যুদ্ধৰ পৰিস্থিতি অৱগত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ। প্ৰধানমন্ত্ৰীক মোদীক অৱগত কৰিছে শেহতীয়া পৰিস্থিতি। পৰৱৰ্তী খবৰটো হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি 277লৈ বৃদ্ধি পালে মৃত্যু হোৱা লোকৰ সংখ্যা। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।